আমাৰ হাইস্কুল ষ্টেটটো আছে প্ৰায় ট্ৰেইনিঙৰ পৰা 50% আছে আৰু আমি এইকেইদিন দুদিনমান ৰখিলোঁ হাইকোৰ্টত এটা কেছ চলি আছে এইটো আপোনালোকেও জানে যে 2018 চনতে দিয়া কেছটো ফাইনেল জাজমেণ্ট হোৱা নাই এতিয়া যিটো জাজমেণ্ট আছে জাজমেণ্টটো আমাক মানাও কৰা নাই কিন্তু এটা বাক্য লগাই দিছে যে আমি যি সিদ্ধান্তই নলওঁ কিয় সেইটো ফাইনেলি ডিপেণ্ড অন দ্য আউটকাম অফ দি জাজমেণ্ট এই ফাইনেল যিটো হ'ব তাৰ ওপৰত গতিকে তেনেকুৱা এটা আমি এতিয়া ৰেগুলাৰাইজেশ্যন কৰিলেও সেই লাইনটো আমি লিখি দিব লাগিব যে he or she his service has been regularized provided it may get modified after the final outcome of the final judgment of the High Court. এইটোত এটা সিদ্ধান্ত লোৱাৰ পাছত কাৰণ CMA যেতিয়া SSA বা ষ্টেট স্কুলৰ টিচাৰখিনিৰ ক্ষেত্ৰত ক'লে সেইদিনাখনে মোক কৈছে যে আমি হাইস্কুলৰ এডিশ্যনেল কণ্টেক্সুৱেল টিচাৰখিনিও কৰিব লাগিব ইয়াৰ পাছত কোৰ্ট কেছটোৰ কাৰণে আমি ৰখি দিলোঁ মাজত ইলেকশ্যনো আহিলে এতিয়া মই এটা মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম সেই কণ্ডিশ্যন লগাই পেলাই আমি দিম নে নিদিম মোৰ মতে কণ্ডিশ্যন লগাই হ'লেও দি দিব লাগে